সকলোকে পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো বন্ধু বান্ধৱীসকল আপোনালোকে চাই আছে এক্সাম গাইড আছামিজ যিসকল বন্ধু বান্ধৱীয়ে 2018 চনৰ এপ্ৰিল মাহৰ 25 তাৰিখত ওলোৱা এডভাৰটাইজমেণ্ট অনুসৰি অসম পুলিচৰ কনষ্টেবল UB আৰু AB পদৰ বাবে আবেদন কৰিছিলে সিহঁতৰ কাৰণে খুবেই ভাল এটা খবৰ SLPRB আছাম এইটো হ'ল অসম পুলিচৰ অফিচিয়েল ৱেবছাইট আৰু এই ৱেবছাইটখনত যোৱাকালি অৰ্থাৎ 6 মাৰ্চ তাৰিখে এখন নোটিছ প্ৰকাশ পায় যিখনত দিয়া আছিলে UB আৰু AB পদৰ বাবে যিসকল পৰীক্ষাৰ্থীয়ে 2018 চনৰ এপ্ৰিল মাহত ওলোৱা 6662টা পদৰ বাবে এপ্লাই কৰিছিলে সিহঁতৰ কাৰণে খুবেই ভাল এটা খবৰ তলত দিয়া আছে ডাউনলোড লিংক ফৰ এডমিট কাৰ্ড আৰু সেই ডাউনলোড লিংকখন কেতিয়াৰ পৰা এক্টিভ হ'ব ইয়াতো দিয়া হৈ আছে কাৰ্ড ফৰ PST এণ্ড পেড উইল বি লাইভ ফ্ৰম 10/3/2021 অৰ্থাৎ 10 মাৰ্চৰ পৰা এডমিট কাৰ্ডসমূহ কেণ্ডিডেটসকলে লাভ কৰিব পাৰিব বুলি কোৱা হৈছে আৰু নোটিছখনত কোৱা হৈছে ডিষ্ট্ৰিক্ট ৱাইজ ভগাই দিয়া হৈছে কোনখিনি ডিষ্ট্ৰিক্টে কেতিয়া ডাউনলোড কৰি ল'ব পাৰিব এইখিনিও ইয়াত উল্লেখ কৰিছে ডাউনলোড লিংক নোটিছখনত ক্লিক কৰি মই দেখুৱাই দি আছোঁ ইয়াত গোটেইখিনি দিয়া হৈ আছে ইয়াত দিয়া হৈ আছে ডিমা হাছাও 10 মাৰ্চ তাৰিখত উপলব্ধ হ'ব এডমিট কাৰ্ড ডাউনলোড ষ্টাৰ্ট ডেট এডমিট কাৰ্ড 10 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড ডাউনলোড ইন ডেট অৰ্থাৎ শেষ হ'ব 25 মাৰ্চত 10 মাৰ্চৰ পৰা 25 মাৰ্চৰ ভিতৰত ডিমা হাছাও ডিষ্ট্ৰিক্টৰ যিসকল কেণ্ডিডেট আছে সিহঁতে ডাউনলোড কৰিব লাগিব ইয়াৰ উপৰিও সাউথ সালমাৰা ইয়াত আছে 10ৰ পৰা 25 ঠিক একেদৰে ৱেষ্ট কাৰ্বি আংলং হামৰেন এটো 10ৰ পৰা 25ৰ ভিতৰত ডাউনলোড কৰিব লাগিব ঠিক একেদৰে সেই নোটিছখন মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডাউনলোড কৰি চাব পাৰিব গোটেইখিনি ডিষ্ট্ৰিক্টৰ ইয়াত দিয়া হৈ আছে নগাঁও যোৰহাট মাজুলী হোজাই গোটেইখিনি ইয়াত বেলেগ বেলেগ ডেটত আপোনালোকে নিজৰ নিজৰ এডমিট কাৰ্ডখিনি ডাউনলোড কৰিব পাৰিব যিসকল কেণ্ডিডেট নগাঁও ডিষ্ট্ৰিক্টৰ আছে সিহঁতে 27 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে সিহঁতে ডাউনলোড কৰিব লাগিব বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই অসম পুলিচৰ বিভিন্ন আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো দবাই দিব ধন্যবাদ